Hello everyone, welcome to my YouTube channel Soro Family Kitchen and Vlogs. আজি মই আপোনালোকৰ সন্মুখত আহিছো। মই তাৰমানে চিকেন স্যুপ লৈ পেলাই আহিছো। চিকেন স্যুপ খাম মই আৰু আপোনালোকৰ লগত মই অকণমান কথা পাতিম মই। এই কাৰণে মই আহিছো আজি সন্মুখত আপোনালোকৰ চিকেন স্যুপ মোৰ বহুত চৰ্দি হৈ আছিল তো অসুখ হৈ আছিল। চিকেন স্যুপ ৰাতি খাই আছোঁ মাজে মাজে। আজিও মই চিকেন স্যুপ লৈ আহিছোঁ, খাম মই চিকেন স্যুপ। খাই আপোনালোকৰ আগত মই কথা পাতিম, অকণমান খাই দেখোঁ, তাৰপিছত কথা পাতি আছোঁ। ধুনীয়া হৈছে, বঢ়িয়া হৈছে। মাংস মই এনেকৈ মাজে মাজে খাই আছোঁ, সেইকাৰণে অলপ ভাল পাইছোঁ তাৰমানে। ঠিক আছে, মই এতিয়া কথা পাতোঁ। এতিয়া মই পিছত খাম। এতিয়া কথাটো হ'ল কি, আপোনালোকে নিশ্চয় ভালে আছে। মই আপোনালোকৰ খবৰটো নাই লওঁ এতিয়া। আপোনালোকে নিশ্চয় ভালে আছে। মোৰ ছাবস্ক্ৰাইবাৰ, মোৰ ভিউৱাৰ, মোৰ সকলো ফ্ৰেণ্ডছ নিশ্চয় ভালে আছে। ময়ো মানে অসুখ হৈ পেলাই এতিয়া ভাল পাইছোঁ অকণমান, যে নহওক। এতিয়া মই আপোনালোকৰ সন্মুখত আহিম বুলি কৈ আছিলোঁ, মাজে মাজে কৈ আছিলোঁ। আজি আহিছোঁ বাৰু এই ৰাতি। এতিয়া আপোনালোকে মোক মৰম দি থাকিব। মই এটা কথা ক'ব বিচাৰিছোঁ, মানে কিছুমানে ছাবস্ক্ৰাইব কৰে, তাৰে পিছত 1 ঘণ্টা বা 2 ঘণ্টাৰ পিছত আনছাবস্ক্ৰাইব কৰে। কি বা সেইটো ইউটিউবৰ বিষয়ে মই ভালকৈ নাজানো বাৰু। ইউটিউবৰ পৰাই হৈছে, ইউটিউবৰ পৰাই কৰিছে না ছাবস্ক্ৰাইবাৰবিলাকে আনছাবস্ক্ৰাইব কৰিছে, মই মানে সেইটো জনা নাই। সেইকাৰণে মই আজি সন্মুখত আহি পেলাই আপোনালোকক সুধিছোঁ। আপোনালোকে জানে যদি জনাব। আৰু যোনবিলাকে তাৰমানে ছাবস্ক্ৰাইব কৰি পেলাই আনছাবস্ক্ৰাইব কৰিছে, তেওঁলোকক মই ক'ম, যদি আনছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইবে কৰিব নালাগে। আনছাবস্ক্ৰাইব কৰি পেলাই 1 ঘণ্টা বা 2 ঘণ্টাৰ পিছতে যদি আনছাবস্ক্ৰাইব কৰে, তেতিয়াহ'লে ছাবস্ক্ৰাইব নকৰাই ভাল। গতিকে যোনে আনছাবস্ক্ৰাইব কৰিছে, তেওঁলোকে মোক যদি মৰম কৰে, মোৰ সৰো ফেমিলি কিটচেন এণ্ড ব্লগছক যদি মৰম কৰে আৰু মোক আজি যোনে দেখা নাছিল, আজি দেখা পালে, সেইবিলাকে যদি মোৰ প্ৰতি অকণমান মৰম আছে, তেতিয়াহ'লে আনছাবস্ক্ৰাইব কৰাবিলাকে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। আকৌ এবাৰ নিজৰ এই যোনটো একাউণ্টটো চেক কৰি পেলাই ছাবস্ক্ৰাইবটো যদি কৰি দিয়ে, তেতিয়া মই নিশ্চয় ভাল পাম। আৰু যোনে কৰিব ইচ্ছা নাই, তেওঁলোকক নালাগে বাৰু, মই জোৰ নকৰোঁ। মানে এনেকুৱা হৈছে, মোৰ কেইদিনমানৰ পৰাই ছাবস্ক্ৰাইব আহে, তাৰে পিছত মানে এনেকুৱা হয়, মানে 9জনক গেলি আনছাবস্ক্ৰাইব হয়। যোৱাকালিও, পৰহিও হৈছে 5টা 6টা সেনেকৈ। যোৱাকালি আধা ঘণ্টাৰ ভিতৰতে মই চেক কৰি মই আহি 45 হৈছিল, 345 হৈছিল মোৰ। তাৰে পিছত মই আহি ভাত খালোঁ। ভাত খাই পেলাই মই চেক কৰিলোঁ, এনেকৈ মাজে মাজে হৈ থকাৰ কাৰণে। তেতিয়া তাৰমানে 345ৰ পৰাই আধা ঘণ্টাৰ ভিতৰতে 336 হৈছে
চাওকচোন কেনেকুৱা দুখৰ। তাৰে পিছত মই ইউটিউব নকৰোঁ আৰু বুলি মই কৈছিলোঁ। মোৰ হাজবেণ্ডো কৈছে নালাগে সেইবিলাক হেৰি কৰিব, সেনেকৈ বোলে মোক বাধা দি আছে, এই ইউটিউব একো কৰিব নালাগে সেনেকৈ বোলে। কিন্তু মই নিজে তাৰমানে ইচ্ছা আৰু ছ'চিয়েল মিডিয়াত আহিব ইচ্ছা কৰি আহিছোঁ। তাৰে পিছত আজিও হৈছে, আজিও কি ক'ম, আজিও 349 হৈছিল। 1 ঘণ্টাৰ ভিতৰত মই চেক কৰি 1 ঘণ্টা চেক কৰা নাছিলোঁ। 1 ঘণ্টাৰ পিছত মই যেতিয়া চেক কৰোঁ তেতিয়া কি হ'ল 349ৰ পৰাই 343 হৈছে। সেইখিনি আনছাবস্ক্ৰাইব কৰিলে। কোনে কৰিলে আনছাবস্ক্ৰাইব? না ইউটিউবে কৰে, না ছাবস্ক্ৰাইবাৰবিলাকে আনছাবস্ক্ৰাইব কৰে। ছাবস্ক্ৰাইব কৰি এনেই মোক দেখুৱায় বা ছাবস্ক্ৰাইবাৰ বাঢ়া বুলি, তাৰে পিছত আৰু আনছাবস্ক্ৰাইব কৰে। মই সেইটো কথা বুজি পোৱা নাই কি কাৰণত। সেইকাৰণে মই আপোনালোকৰ লগত কথা পাতিলোঁ, মই আপোনালোকক ক'লোঁ যে কিহৰ কাৰণে হৈছে। মোক আপোনালোকে কোনোবা জনাবিলাকে যদি মোক মেছেজ কৰে নিশ্চয় মই সুখী হ'ম, নিশ্চয় মই বুজি পাম তেতিয়া। যদি ইউটিউবে কৰিছে বা যোনে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে যদি কৰিছে, তেতিয়াহ'লে মই ক'ম যে যদি আনছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব নকৰাই ভাল, সেনেকৈ ক'ম মই। আৰু যদি কিবা কাৰণত তেওঁলোকৰ হাত লাগি বা কিবা সেনেকুৱা যদি হৈছে, তেতিয়াহ'লে এবাৰ চেক কৰি পেলাই ছাবস্ক্ৰাইব কৰি দিলে মই বেছি ভাল পাম। কাৰণ মই বহুতৰে ছাবস্ক্ৰাইব কৰিছোঁ। আগতেও মই ইউটিউব নোখোলাতে মই যাৰে ভিডিঅ' চাওঁ তাৰে ছাবস্ক্ৰাইব কৰি দিছোঁ চেনেলবিলাক। এতিয়াও মই ছাবস্ক্ৰাইব কৰোঁ। মই কোনো অসমীয়া, বড়ো, হিন্দী মই সেইবিলাক একো বিচাৰ নকৰোঁ। মই যাৰে ভিডিঅ' চাওঁ মই ছাবস্ক্ৰাইব কৰি দিওঁ। মই তেনেকুৱা। গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক আনছাবস্ক্ৰাইব নকৰিব, মোক অলপমান অন্তত ছাপৰ্ট কৰক। কাটি দিলে, কাটা গৈছে। এতিয়া মই আপোনালোকক সেইটোৱে কৈছোঁ, যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু মোক অলপ ছাপৰ্ট কৰে, অলপ মৰম কৰে। সেইটোৰ কাৰণে মই আপোনালোকক ক'লোঁ। ঠিক আছে বাৰু, আজিলৈ মই এইখিনিয়ে কথা পাতিলোঁ আপোনালোকৰ লগত। মাজে মাজে আহিম আৰু মই যি ক'লোঁ বেয়া নাপাব কিন্তু। আপোনালোকক মই কাকো ডাইৰেক্টকৈ নাই কোৱা, মই কথাটো বুজি পোৱা নাই, সেইকাৰণেহে মই এই ভিডিঅ'টো বনাব লগা হ'ল। বেয়া নাপাব। যদি কিবা কাৰণত আপোনালোকক আঘাত দিয়া বুলি ভাবে, কিবা কোৱা বুলি ভাবে, তেতিয়াহ'লে মোক ক্ষমা কৰিব। মই সেইখিনিও আপোনালোকৰ ওচৰত মই ক্ষমা মাগিছোঁ। এই ভিডিঅ' বনাই পেলাই ভিডিঅ'টো পাব্লিছ কৰাৰ কাৰণে যদি কিবা বেয়া বুলি ভাবে তেতিয়াহ'লে ক্ষমা কৰি দিব। ঠিক আছে, আজিলৈ মই আপোনালোকৰ ওচৰৰ পৰাই মই বিদায় লৈছোঁ। মই এই চুপখিনি খাওঁ, চিকেন চুপখিনি। ঠিক আছে, থেংক ইউ।